নমস্কাৰ, আজি আমি গৈ আছোঁ কোচবিহাৰলৈ। মোৰ লগত আহিছে মোৰ পেহী ছোৱালী মনালী আৰু মোৰ বান্ধৱী পংখী। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি গৈ প্ৰথমে সোমালোঁ বাণেশ্বৰ শিৱ টেম্পুলত। গৈ বহুত ভাল লাগিল। আমি সোনকালে গৈছোঁ যে সেইটো কাৰণে ইমান মানুহ পোৱা নাই। ছোৱালী মানুহ জানেই নহয় ফটো উঠাই কিমান চখ। আমি কেইখনমান ফটো উঠিলোঁ। कोई कहे तू काशी में है कोई कहे कैलाश। এতিয়া আমি যাম মধুপুৰ সত্ৰলৈ। এয়া আমি মধুপুৰ সত্ৰ আহি পালোঁ। বহুত ভাল লাগিলে গৈ। পাৰিলে আপোনালোকো আহিব। এইটো হৈছে মণিকূট। মধুপুৰ সত্ৰৰ এইটো মণিকূট হয়। किनु माया तुम्हार प्रभु किनु माया किनु लीला तुम्हार किनु। এই মধুপুৰ সত্ৰত যদি কোনোবা আহিম বুলি ভাবিও আছে, সপৰিয়াল বা কোনোবা ফেমিলি মেম্বাৰ সৈতে ভ্ৰমণ কৰিবৰ কাৰণে ইয়াতে আহিব পাৰে আৰু ইয়াতে থাকিবও পাৰি। নিজে ভাত বনাই খোৱাৰ সুবিধাখিনি ইয়াতে আছে। এতিয়া আমি আহিলোঁ কোচ ৰাজবাৰীত। বহুত ভাল লাগিছে ইয়াতে আহি। আপোনালোকেও চাই যাব। কেনেকুৱা লাগিছে কমেণ্টত জনাব। এয়া হৈছে মোৰ ফ্ৰেণ্ড পংখী আৰু পেহীৰ ছোৱালী মনালী। আৰু এইটো ওচৰৰ পৰা দেখিছে, এইটোৱে হৈছে কোচ ৰাজবাৰী বুলি কোৱা হয় এইটো। আৰু এতিয়া আমি আহিছোঁ মদন মোহন টেম্পুলত। ইয়াত বাচ্ছাৰ নামাকৰণো কৰে। আমি সেইদিনা বহুত মানে বাচ্ছাবিলাকৰ নাম গুণোৱা দেখিছোঁ। 4জনমান বাচ্ছাৰ ইয়াতে নামকৰণ হৈ আছিলে আমি আহোঁতে। ভাল লাগিছে। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।